কোৱা নমস্কাৰ শ্ৰী মোৰ নাম দিলীপ বলমালাকা আৰু কিমান শ্ৰেণীত পঢ়ি আছা ক্লাছ 5ত আৰু তুমি কি লৈ আনিছা বৰকচু পাত বাঁকা তিতা আৰু বগৰী আৰু উৰহি আৰু এইটো কি পাত বুলি কয় তেজপাত ছজনা ফুল আৰু ছজনা ফুলো আছে বহুত ধুনীয়াকৈ সুন্দৰকৈ লৈ আনিছে ঘৰৰ পৰা আৰু ইফালেও আজি মই এনেকুৱা এখন বিদ্যালয় দেখাম আমাৰ গাঁৱতে হয় বাৰু এই বিদ্যালয়খন গাঁৱতে আছে আৰু ইমান সুন্দৰকৈ বাইদেউগৰাকীয়ে চলাইছে আৰু মানে স্কুলখন আৰু তাৰে ওপৰত এটা মই ভিডিঅ' কৰিছোঁ আৰু আজি এখন বজাৰ এখন বহিছে মানে এই বিদ্যালয়খনত শৈক্ষিক বজাৰ মানে ল'ৰা ছোৱালীবোৰক কেনেদৰে ব্যৱসায় বাণিজ্য কৰে আৰু কেনেদৰে কথা বতৰা পাতিব লাগে মানুহৰ লগত আৰু কেনেধৰণে আচাৰ ব্যৱহাৰ সেইবিলাক ধুনীয়াকৈ শিকায় আৰু আজিকালি ল'ৰা ছোৱালীবোৰ সকলোকে প্ৰাইভেট স্কুলত মানে পঢ়ুৱায় আৰু অভিভাৱকসকলে আৰু চৰকাৰী স্কুলত বেছিভাগ নপঢ়ায় আৰু আজিকালি চৰকাৰী বিদ্যালয়বোৰতো মানে বহুত সুবিধা কৰিছে আৰু ল'ৰা ছোৱালীবোৰক মানে ইমান ধুনীয়া শিক্ষা দিছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি ভাল নালাগে লাইক নকৰিলেও কথা নাই বাৰু আৰু শেষলৈকে চাব ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিব বেয়া নাপায় যদি আৰু বাইদেউজনীয়ে ধুনীয়াকৈ স্কুলখন চলাইছে বহুত ধন্যবাদ জনাব লাগিব বাইদেউজনীক আমাৰ স্কুলৰ বাইদেউ আৰু ধুনীয়াকৈ স্কুলত ধুনীয়াকৈ সজাই পৰাকৈ শৈক্ষিক বজাৰ পাতিছে আমাৰ LP স্কুলত গাঁৱতে হয় আমাৰ স্কুলখন ধূপগুৰি বালিকা প্ৰাথমিক বিদ্যালয় আৰু বাইদেৱে অকণমান দুআষাৰ ক'ব এই বজাৰখনৰ বিষয়ে হয় এই শৈক্ষিক মেলাখন এইবাৰ 2 বছৰ হৈ গৈছে যোৱা বছৰো পাতিছিলোঁ আৰু এইটো বছৰো পাতিলোঁ কিন্তু আমাৰ এইবাৰ অলপ দেৰি হ'ল তথাপিতো এই শৈক্ষিক মেলাখন মানে পাতিব আমাৰ বেগলেছ ডে আছেতো বেগলেছ ডেৰ ভিতৰতে আমি পাতিব লাগে যাতে ল'ৰা ছোৱালীয়ে এই এটা দিন তাহাঁতে কিতাপ পত্ৰৰ লগত থাকিব নালাগে এই আমাৰ তাৰমানে ইয়াতে ল'ৰা ছোৱালীখিনিৰ লগত যিটো আমাৰ সামাজিক বিকাশ বৌদ্ধিক বিকাশ আৰু ভাষাৰ বিকাশৰ যিটো আমাৰ সমগ্ৰ শিক্ষাত আছে এই শিক্ষাখিনিৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক তাৰমানে প্ৰদৰ্শনীমূলক শৈক্ষিক মেলা আমি আয়োজন কৰোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ বাইদেউক আৰু স্কুলখনো বহুত ধুনীয়াকৈ চলাই লৈ যায় বাইদেউগৰাকীয়ে আৰু এনেকৈ আজিকালি ল'ৰা ছোৱালীবোৰ বেছিভাগ প্ৰাইভেট স্কুলতে পঢ়ায় বহুত ল'ৰা ছোৱালীৰ মাক দেউতাকে আৰু এনেকুৱা এখন স্কুলত দিব লাগে মানে বহুত দেখিছে ইমান ধুনীয়াকৈ ল'ৰা ছোৱালী আৰু ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰক কেনেদৰে এতিয়াৰ পৰাই ব্যৱসায় বাণিজ্য কেনেদৰে কৰে আৰু কেনেকৈ কথা বতৰা পাতিব লাগে গ্ৰাহকৰ লগত এইবিলাক শিকাইছে বাইদেৱে চাব ভিডিঅ'বোৰ সকলোৱে বহুত শিকিবলগীয়া এই স্কুলখনৰ পৰা আৰু ইফালে দেখাম তোমাৰ নামটো কি কোৱা আৰু কিমান শ্ৰেণীত পঢ়ি আছা হয় আৰু আজি কি লৈ আনিছে আজি হয় আৰু গছআলু কলা কচু আৰু হয় আৰু এইফালে নেমু টেঙা ন বহুত সুন্দৰ আৰু বহুত ধুনীয়াকৈ বস্তুখিনি সজাই পৰাইকৈ লৈ আনিছে কাৰণ এতিয়াৰ পৰাই শিকিব লাগে এইবোৰ আৰু এইফালে দেখাম আৰু তোমালোকৰ নামকেইটা কৈ দিয়া প্ৰথমৰ পৰা কৈ দিয়া নামটো কৈ দিয়া আৰু তোমাৰ নামটো জোৰকৈ কোৱা আজি কি আনিছা তোমালোকে ধুনীয়াকৈ অমিতা উৰহি কৰদৈ তেনেকৈ ধৰণৰ বস্তুবোৰ লৈ আনিছে আৰু ইফালেও দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু ইফালেও আছে আৰু তোমাৰ নামটো কৈ দিয়া জোৰকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম কৃষ্ণ চৌধুৰী আৰু তুমি কিমান ক্লাছত পঢ়ি আছা
কিমান শ্ৰেণীত পঢ়ি আছা? ক্লাছ 2। আৰু তুমি কি লৈ আনিছা আজি বজাৰখনলৈ? আৰু 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 কচু। অঁ, ইমান ধুনীয়া সুন্দৰকৈ লৈ আনিছে বজাৰ মানে এইটো কি কল হয়? মালভোগ কল নে চেনী কল? অঁ, চেনী কল, কচু, ধনিয়া, ঢেকীয়া এইবোৰ বস্তু লৈ আনিছে ইমান ধুনীয়াকৈ। আৰু এফালেও আছে। আৰু ভাইটি তোমাৰ নামটো কোৱা? নমস্কাৰ, শ্ৰী মোৰ নাম নীলোৎ বৰমালাকাৰ। আৰু কিমান শ্ৰেণীত পঢ়ি আছা? ক্লাছ 5। ক্লাছ 5ত। আৰু তুমি কি লৈ আনিছা? বৰকচু, পাত, বাঁহকা তিতা, আৰু আপেল বগৰী, আৰু উৰহি, আৰু এইটো কি পাত বুলি কয়? তেজপাত। অঁ, ছজনা ফুল, আৰু ছজনা ফুলো আছে। বহুত ধুনীয়াকৈ সুন্দৰকৈ লৈ আনিছে ঘৰৰ পৰা। আৰু ইফালেও দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু নামটো কৈ দিয়া তোমাৰ? তোমাৰ নামটো জীয়া বৰা, জোৰকৈ কৈ দিয়া। জীয়া বৰা, জিয়া বড়ো। তুমি কিমান ক্লাছত পঢ়িছা? ক্লাছ 2। আৰু তুমি কি লৈ আনিছা কৈ দিয়া? ঔটেঙা, বৰকচু অকল, আৰু একো নাই? অঁ, আৰু এইবিলাক ধুনীয়া ধুনীয়া বস্তু লৈ আনিছে। আমাৰ লোকেল বস্তু, ফ্ৰেছ বস্তু। আমাৰ আজি মঙলবৰীয়া বজাৰ বুলিয়ে ক'ব লাগিব এতিয়া। আৰু ইফালেও তোমাৰ নামটো কৈ দিয়াচোন? আৰাধ্যা বৰুৱা। তুমি কোন শ্ৰেণীত পঢ়ি আছা? তুমি 2য় শ্ৰেণীত পঢ়ি আছা। আৰু তুমি কি লৈ আনিছা আজি বজাৰখনত? কি লৈ আনিছা? হা? অঁ, লাই, খুতুৰা আৰু উৰহি, চুকা টেঙা এইবোৰেই আৰু ন। বহুত বহুত ধন্যবাদ। আৰু এইফালে আমাৰ কাষ্টমাৰে পূৰা বজাৰ কৰি মেলি হৈ গ'ল। হেৰি বাইদেৱে কি ল'লে এই বজাৰখনৰ পৰা? উৰহি। আৰু ঠিক আছে বাৰু। আৰু ইফালেও আছে। তোমাৰ নামটো কৈ দিয়াচোন? আৰু কিমান শ্ৰেণীত পঢ়ি আছা? চতুৰ্থ শ্ৰেণীত পঢ়ি আছা। তুমি কি লৈ আনিছা? আৰু আৰু এইখিনিয়ে ন? বহুত ধুনীয়াকৈ লোকেল বস্তু লৈ আনিছে, ফ্ৰেছ বস্তু। আৰু ল'ৰা ছোৱালীবোৰক ইমান ধুনীয়াকৈ শিকাইছে কেনেদৰে ব্যৱসায় কৰিব লাগে, এইবিলাক শিকাইছে। আৰু তোমাৰ নামটো কৈ দিয়াচোন? জোৰকৈ কোৱা। নমস্কাৰ কৰিয়ে কৈ দিয়া, জোৰকৈ কৈ দিয়া। অঁ, নৈতিক বৰুৱা। হেৰি ডেকা। হেৰি পাঠক। চৰি। তুমি কি লৈ আনিছা? জোৰকৈ কোৱা। অকণমান জোৰকৈ কৈ দিয়া। ঘিউ লৈ আনিছা। আৰু বাঁহকা লৈ আনিছা। আৰু তামোল আৰু বৰকচু। বহুত বহুত সুন্দৰ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাব সকলোৱে সম্পূৰ্ণকৈ। বজাৰখনৰ পৰা মই কণী লৈ ল'লোঁ। 10 টকাকৈ ল'লে কণী, লোকেল কণী আমাৰ। পূৰা গ্ৰাহক বহুত আহিছে। আমাৰ কিনা বেচা পূৰা হৈ আছে স্কুলত। আমাৰ শৈক্ষিক বজাৰ, মঙলবৰীয়া বজাৰ। পূৰা একেবাৰে গ্ৰাহকবোৰ পূৰা ভিৰ লাগিছে এতিয়া বৰ্তমান। পূৰা বাইদেৱে কি ল'লে এই বজাৰখনৰ পৰা? অঁ, বাবৰি শাক আৰু এইফালে চালাড নাই। অঁ, এইটো লেটুচ বুলি কয়। অঁ, আৰু এইফালে গ্ৰাহকবোৰ বহুত একেবাৰে কিনাত ব্যস্ত।